হেল্ল' গুড মৰ্ণিং সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। বৰ্তমান মোৰো ভালেই আৰু আজি ওলাই যাওঁ বুলি ভাবিছোঁ। মানে মা আৰু এনাইহঁত আছেহি। এনাইৰ গাটো ভাল নহয় আৰু বিশেষকৈ মই ভিডিঅ' তেনেকৈ কৰা হোৱা নাই বাৰু। তো এতিয়া ভাবিছোঁ মামাহঁত ফুৰিবলৈ যাব অকণমান, লগতে লগ ধৰিছে। তো ভাবিছোঁ ওলাওঁ এতিয়া। এইফালে আৰ্হিও ৰেডি ওলাই। ঠিক আছে, লগ পাই থাকিম। এগৰাকী টোপনি আছে, আমাৰ এগৰাকী একদম কালে কালে চশমা পিন্ধি একেবাৰে এইফালে সুবল। কৈ দিয়া আকৌ কলেজ যোৱা, কৈ দিয়া, কোৱা আকৌ। পাই গ'লো। চুইচ অফ হৈ গৈছে। ক'ত আহিছা কৈ দিয়া। এইফালে টিকেট কাটিব লাগিব। পালো, আহি ফ্ৰী হৈ গ'ল হয়নে? শুনা 3 ফিট থকাৰ কাৰণে ফ্ৰী হৈ গ'ল। আৰু এইফালে এনেকৈ বেণ্ডেড লগাই দিয়ে। ভাল লাগিছেনে? হে এবাৰ মামায়ে কৰিব দিয়া। অঁ দিয়ক মাৰক। নালাগে থাকক, মাজলৈ যোৱা তুমি। দুইজনী ধৰি লোৱা, ধৰি লোৱা। এইফালে সেইগৰাকীয়ে জপিয়াত লাগিলে আৰু এইফালে যাবলৈ আছে। এইফালে খেলি থকাখিনি যাবলৈ লাগে। এইকেইটা ফটো মাৰি আছে মামা আৰু সুবল। আৰু ইয়াত এপাক উঠি চালোঁ, মামা সুবল মই। আৰ্হি নুঠিলে, আৰ্হি মানে ইমান ভয় কৰে নহয়। মাৰ উঠিবলৈ ইচ্ছা আছিলে কিন্তু মা আৰ্হিৰ কাৰণে উঠিব নোৱাৰিলে। সেয়া আৰু মায়ে ওচৰলৈ যাবা, ওচৰলৈ যাবা। এই মায়ে হেৰিয়াত বহিলে আকৌ, নেদেখা এডোখৰত বহিলে। মায়ে নেদেখা এডোখৰত বহিছে আকৌ। ওখ চাপ যে চাওঁগে কেনেকুৱা। মোমাই ভয় খাইছে। মই নোৱাৰো যে সেইটো উঠিবলৈ।
3D এইটো বল এইটো বলে ফেচা এয়া হৈছে এটা নতুন অভিজ্ঞতা বুলি ক'ব লাগিব কাৰণ মই 3D এনেকৈ চাই পোৱা নাই তো প্ৰথমবাৰ এয়া আৰ্হিৰ কাৰণেও প্ৰথমবাৰ কিন্তু আৰ্হিৰ বহুত ভয় লাগিলে চাবলৈ চাই কান্দি গৈছে ওইফালে ডাইনোচৰ চাইন্সৰ ভাল কিবা এটা দেখাকে ভূতৰটো ভূত দেখুৱাইছে সৰু ল'ৰা ছোৱালীয়ে ভয় খাবই এতিয়া যাওঁ পুললৈ তাৰপিছত দেখুৱাই থাকিম আৰু এইটো হৈছে স্নো হাউচ য'ত নেকি ঠাণ্ডা ঠাণ্ডা অনুভৱ দিয়া হয় আৰু এইফালে আৰ্হিয়ে পিন্ধি লৈছে জোতা কিন্তু পিন্ধিব নোৱাৰিলে তলত বোলে পানী আছে সেইটো কাৰণে তাই নিপিন্ধিলে ইমান মানে তাইৰ বাছনি নহয় মুঠতে নিপিন্ধো বুলি ক'লে নিপিন্ধিলে বোলে লেতেৰা হৈ আছে সেয়াই আৰু কিয় পিন্ধা নিপিন্ধা বেছি ঠাণ্ডা লাগিব আমাৰ এগৰাকীয়ে জোতা নিপিন্ধে জোতা নিপিন্ধাকে আহিছে দেই ছোৱালী ইয়াতে এনেকৈ ডাঙৰ ডাঙৰ AC মানে কিবা কয় তেনেকুৱা লগাই ৰাখিছে আৰু মাজে মাজে মানে কুঁৱলী এটা ভাৱ দিয়া হৈছে তো তেনেকৈ মানে একেবাৰে স্নো ঘৰত থাকিলে যেনেকুৱা লাগে মানে হিমাচল প্ৰদেশৰ তেনেকুৱা এটা অনুভূতি ইয়াত দিছে তাৰমানে ভালেই লাগিলে গৈ নতুন অভিজ্ঞতা আগত যোৱা নাই আৰু তেনেকৈ যোৱাও নাছিলোঁ বা চাবলৈ সময়ো পোৱা নোহোৱা নিচিনা হৈ আছিলে গৈ ভাল লাগিলে এয়াই ভিতৰখন এইফালে ইগলু এটা বনাই ৰাখিছে আৰু আহি পালোহি পুল স্নো হাউচৰ পৰা ওলাই আৰু আৰ্হিৰ কাৰণে কাপোৰ আনিছিলোঁ কিন্তু গাড়ীতে থাকি আহিলে সেইটো কাৰণে মানে এনেই আৰু অকণমান সময়ৰ কাৰণে নমাই দিলোঁ আমি নানামিলোঁ অকণমান তাইৰে অকণমান আমেজ লৈছে এয়া যিসকলে অহা নাই এবাৰ আহি চাব পাৰে ধুনীয়া এটা পৰিৱেশ আৰু এনেকৈ পুলত নামাটো এটা নিজস্বতা হয় হ'ল নাই